আজি আমি 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং আৰু কাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি ক্যান্ডিডেট হিসাবে বিপিএফ দলৰ পৰা আমি নমিনেশন দিছো নমিনেশনটো খুব সাকসেসফুল হল আমাৰ কোনো এনেকুৱা কিবা অবজেকশন কৰিব লগা বা কোনোবা অবজেকশন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেন্ট থাকা নাই যিখিনি ডকুমেন্ট দিব লাগে আমি দিছো সাকসেস মানে অ্যাকসেপ্টেড কিছু একটা দুটা কারেকশন আছে এটো কৰি দিছো আমি বাস মততে নমিনেশনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে কিছু একটা দুটা অলপ কারেকশন আছে বুলি কৈছে ওহাকালি এটো ঠিক কৰি দিব না আমাৰটো বিপিএফ হিসাবে এতিয়া এই চিৰাং হিসাবে 4টা আছে 4টাৰ ভিতৰত একটা নিসীমা সমষ্টিটো বিজনেট দিছে নমিনেশনটো তো চিৰাং জিলাত 7টা সমষ্টি আছে টোটাল বিজনেট আৰু কাজলগাঁও মিলাই 7টাৰ ভিতৰত আমি 7টাই পাম নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহলে মনোবলটো ভাঙি যায় তো আমি 7টাত পামে এটো এই যে খাম্পা আৰু চন্দন আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আছে তো খাম্পা আৰু চন্দনে আনিছ নাকি হয়তো নাজানো ইউজিব মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে বিপিএফ আছে তেওঁলোকে বিপিএফ এটা তেওঁলোকে ইপিএফলৈ গুচি গল মানে চিৰাঙত বিপিএফৰ অস্তিত্ব নাই আজি আন্ডারগ্রাউন্ডে কি কৈছে কোৱা নাই মই বুজি নাপায় মততে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱা পিছত এনেকৈ ভাল লাগিল এই বিটিসি বাকি ৰাইজে বা চিৰাং বাকি ৰাইজে সবে ওলাই আইছে এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল এই আন্ডারগ্রাউন্ড বুজি নাপায় এটো দতমাৰ মানুহ হয় এই চিৰাঙৰ কথাটো কি জানিব ইউজি মই আপোনাক ৰোমান্টিক হিৰো বুলি আখ্যা দিছে মই কৈছে আন্ডারগ্রাউন্ড কি ইউজি আন্ডারগ্রাউন্ড বুলি খোলা আন্ডারগ্রাউন্ডে বুজি নাপায় চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে বিপিএফ দল এৰি পেলাই ইউপিপিএলত যোৱা পিছত সব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে মততে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল অত্যাচাৰ কৰি পেলাই ৰাখিছিল খাম্পা বৰগাৰী আপোনাৰ এগেইনষ্টত দেৱৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে ইপিপিএলৰ পৰা এটো দিব লাগে এটা নাম নিয়ম আছে এই হিচাপত দিছে নামত দিব লাগে এই হিচাপত দিছে কিন্তু জিকিবৰ কাৰণে নহয় হাৰিবৰ কাৰণেহে দিছে আৰু মোৰ প্ৰয়োজনীয় দৰকাৰ নাই বিপিএফ দলৰ প্ৰয়োজনীয় দৰকাৰ নাই খাম্পা আৰু চন্দনক ইউপিপিএলে হাৰাব বিপিএফ দলৰ প্ৰয়োজনীয় নাই বিপিএফটো নিজাবগীয়া আছে বিপিএফে খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামে নকৰো আমি জিকি আছো কিন্তু হারাবো কারণে বেয়াকে অত্যাচার ভাবে হারাবো কারণে ইউপিপিএল ভিতরে লাগি আছে খাম্পা আৰু চন্দন এনেকুৱা হাৰিব গুহাৰা নিচিনা হাৰিব আপুনি কৈছে যে বিপিএফ 1 নম্বৰ আছে 2 নম্বৰত বিজেপি 3 নম্বৰত ইউপিপিএল 3 নম্বৰত ইউপিপিএল নাই এটা লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে এতিয়া 1 নম্বৰত বিপিএফ 2 নম্বৰত বিজেপি 3 নম্বৰত কংগ্ৰেছ আছে এই কিবাটো ইউপিপিএলটো লাষ্ট কিন্তু আপোনাক ইউজিবি মই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বলে আছে দেখছাম এটো তো আন্ডারগ্রাউন্ডৰ ভাষা এইটো আন্ডারগ্রাউন্ড ভাষা কিমান পাব আপুনি সামগ্ৰিক ভাৱে আমি বেছি কলে অলপ কিবা হয় সেইকাৰণে 20+ অলপ কমাই দিব লাগে তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে 20+